Welcome to my YouTube channel Assam Blog 46 আপোনালোকক স্বাগতম জনালো উন্নত নতুন ভিডিঅ'লৈ গাইছ বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো গাইছ কি কম আজি মোৰ জন্মদিন বাৰ্থডে হেপী বাৰ্থডে আছে লগত আছে মুন্না তো আজি মোৰ জন্মদিন গাইছ তো আজি দিনটোত কি কৰো এ টু জেড আপোনালোকক দেখাম তো ক'ত যাম কি কৰো এনজয় কৰিম দুইটা এনজয় কৰিম ফুল গাইছ তো যাই আছো এতিয়া বৰ্তমান কাম এটাত তো দেখাম আপোনালোকক তো যাই থাকো আপোনালোকে ভিডিঅ'টো চাই থাকক আহি পালোঁ বেজাৰা তো অলপ দূৰ আছে তো আমি মুন্নাই ভিডিঅ'টো ষ্টাৰ্টিং কৰিব ৰখি গ'ল তো গাইছ মানে কি হ'ল মোৰ চুলিকেইডাল বৰ দীঘল হৈছে কি ক'ম আৰু গাছ চাৰিওফালে চাই লওক তামাম দীঘল হৈছে চুলিকেইডাল ঘৰতো কৈ আছে চুলিকেইডাল কাটিবি তো আজি সময় পাই গ'লোঁ আজি কাটি ল'ম তো যাই আছোঁ বেজাৰা তো আপোনালোক দেখাই আছোঁ তো চাই থাকা তো গাইছ আহি পালোঁ মানে চেলুন পুৰা মজাকৈ চুলিকেইডাল কাটি লওঁ দাদাটো আহিব এতিয়া তো কাটি লওঁ গাইছ চাই থাকা চুলি পুৰা কাটি ল'লোঁ মজাকৈ চাই লোৱা মানে বহুত খাটা কৰি দিলোঁ টেনশ্যন নাই এইফালে মুন্না আছে এতিয়া কিবা খাই লওঁ গাছ ভোক লাগিছে দুইটাৰে তো কিবা খাই লওঁ ব'লক চাই থাকোঁ বেজাৰত চাবলৈ তো গাইছ আহি পালোঁ পুৰা মজাকৈ চক তো এতিয়া কিবা মানে এনাৰ্জি ড্ৰিংক লৈ ল'লোঁ মজাকৈ এইটো মোৰ এইটো আৰু মুন্নাটো এইটো গাইছ তো দুইটা খাই লওঁ এতিয়া মজাকৈ গাইছ মানে মই ঘৰতে আহিছিলোঁ তো আজি পুৰা বৰষুণ তো ফাটাফাটি বৰষুণ কি ক'ম পুৰা আমাৰ দুইটাৰে তেতিয়া ভিডিঅ' বনোৱা নহ'ল তো এতিয়া মুন্নাৰ ঘৰলৈ আহি গ'লোঁ আৰু নজবুল বাবা আছে আমাৰ লগত চক বা লগে নাপাওঁ কি কামত বিজি পুৰা কামত বিজি তো এতিয়া আমি ইয়াতে আছোঁ তো হাঁহ এটা আনিছোঁ গাইছ তো আপোনালোক দেখা আছোঁ সৰু আনিলোঁ ডাঙৰ আনিলোঁ কি আনিলোঁ তো মুন্নাহঁতৰ ঘৰতে আজি পাৰ্টি কৰিম এনজয় কৰিম আৰু খানা এটা আছে মেইন কাৰিকৰ আছে তাজিকা দেখাই আছোঁ কোন তাজিকা আপোনালোকে ভাবি আছে কোন তাজি তো চাই লওক হাতো চাই লওক দেখাই আছোঁ কাৰিকৰ তাজিকা তো তাজিকা একবাৰ চাই দিয়া ফালে পুৰা মজাকৈ এয়া মেইন মানুহ আমাৰ তো গাইছ হাঁহ ভাল কৰি আছে 2 খৰা কৰি দিলে দেখোন হাঁহটো তাজিকা 2 খৰা কৰি দিলে তো গাইছ কণী আছে মজা তো হাঁহটো এনেকৈ কাটি আছে তাজিকাই পুৰা তো গাইছ দেখাই আছোঁ আপোনালোক তো চাই থাকক তো গাইছ এনেকৈ পুৰা বহি ল'লোঁ আৰু তৰকাৰী বনাব আৰু বহুত দেৰি আছে তো মুন্না পাবজি ওলালে নজবুলো পাবজি ওলাব এতিয়া মই ফ্ৰী ফায়াৰৰ মানুহ ফ্ৰী ফায়াৰ খেলিম বেয়া নাপাব গাইছ এহেঁত দুটা পাবজি খেলি আছে মই ফ্ৰী ফায়াৰ কি ক'ম আৰু বাপ होता है बेटा होता है এই কথা ভালকৈ ক'ব গাইছ সৰি দেখছা গাইছ আমাক ঠাট্টা কৰিছি ফ্ৰী ফায়াৰ ওলাও একো নাই গাইছ তো দেৰি আছে আপোনালোক এ টু জেড কৈ আছোঁ কি কৰোঁ কি নকৰিম আঞ্জা মানে তৰকাৰী কেতিয়া হ'ব এ টু জেড আপোনালোকক নটিচ দিয়ে থাকিম আমি তো বৰষুণ দিয়ে আছে গাইছ কি ক'ম পুৰা ফাটাফাটি বৰষুণ তো গাইছ চব একে ফ্ৰী ফায়াৰো একে পাবজিও একে কাকো আমি কম্পেয়াৰ নকৰোঁ কেতিয়াও কাৰণ বেলেগে বনাইছে বেলেগে খেলিছে বেলেগৰ নেট গৈছে আমি কাকো একো নকওঁ গাইছ যাৰ যিটো ইচ্ছা গাইছ নিজৰ লাইফত নিজৰ মতে চলি থাকিব গাইছ তো দেখা আছোঁ আপোনাক চাই থাকা তো গাইছ মজাকৈ আলু পিঁয়াজ খেদি গোটাই চেলাই দিলোঁ মজাকৈ তো এইফালে ৰহুন আছে এইফালে চাউলটো বহাব লাগিব গাইছ তো মই অলপ এনে বহাই দি চাওঁ তো পানী গৰম হোৱা নাই তো বহাই দিছোঁ তো এইফালে মছলা পাতি আনি আছে গাইছ পুৰা তো ঢাকনা মাৰি দিছে এতিয়া পুৰা মানে তো পানী আনি গৰম হ'ব লাগিব পুৰা তো গাইছ পুৰা আঞ্জা বহাই দিলে এতিয়া মজাকৈ তো চাই থকা আঞ্জা মানে কি মজা গাইছ চেণ্ট ওলাই আছে মজা বনাইছে তো বঢ়িয়া চেণ্ট এটা ওলাই তো মানে গাইছ তৰকাৰীৰ কালাৰ দেখিছে কি মজা কালাৰ তো আলু বহাই দিছোঁ পুৰা মজাকৈ তো গাইছ মই মেকুৰীটোক অলপ লাগিলোঁ মানে এই হাতখন কামুৰিব ধৰিছে কি ক'ম আৰু গাইছ আঞ্জা মানে চব্জি বাছ পাইছে চাগে তৰকাৰীত তো সেইকাৰণে অলপ মানে কামুৰিব ধৰিছে তাতে এক চাপৰ মাৰিয়াই দিলোঁ মজাকৈ তো এফালে ভাত হৈ গ'ল ক্লিয়াৰ তো গাইছ এফালে কণীকেইটা আছে পিছত বনাম আমি তো গাইছ কালাৰ চোৱা মজা কালাৰ তো এনজয় লৈ চাই থাকা আপোনালোকক দেখাই আছোঁ আৰু বহুতখিনি বস্তু দেখাব লগা আছে তো চাই থাকা তো গাইছ সেইফালে আমাৰ পূৰা খানা ৰেডি হৈ আছে আৰু এইফালে আমি জিম মানত ধৰি গ'লোঁ মানে ৰাতি গাইছ গৰমত মানে ঘাম বাহিৰ হৈ গ'ল পূৰা তো জিম মাৰোঁতে তো গাইছ পূৰা জিম মাৰি আছোঁ আমি মুন্না আৰু মই তো গাইছ মই পূৰা একদম তলৰ পৰা ওপৰৰ পৰা তলত মাৰি আছোঁ তো মুন্না এইফালে বাইচেপছ মাৰি আছে গাইছ তো চাই থকা ভিডিঅ'টো দেখা তৰকাৰী পূৰা দি আছে আমাক তো এফালে নজুল বাবা এফালে মুন্না এফালে তাজি আমাৰ মামা তো এই মেকুৰী পিছফালে ঘূৰি আছে তো গোটাই নেমু টেঙা চব দি লৈছে পূৰা মজাকৈ পানী চানী চব তো গাইছ দিলে এতিয়া পূৰা খাম তো ভিডিঅ'টো চাই থাকা এনেকৈ যাই আছোঁ তাজিকাক মানে থ'ব যাই আছোঁ তাজিকাৰ ঘৰটো অলপ দূৰত মানে তো মুন্না মই আৰু তাজিকা আজি একদম ফালি দিয়া খাই পেলাই বাই তো গাইছ বাই দিলে মুন্না ক'ত গ'লা তুমি আছোঁ গাইছ তো গাইছ নজবুল গ'ল তাৰ ঘৰ ওচৰতে তো ৰাতিপুৱা তাৰ ডিউটি আছে তো সি যাব এতিয়া গ'ল মানে ভাত খাই গ'ল সি বেছি টাইম নৰখিলে তো আমি ভিডিঅ' এণ্ডিং কৰাই নাই বৰ্তমান চলি আছে তো গাইছ লাইট মাৰিব ধৰিছে তো গাইছ পুৰা খাই দিছোঁ গাইছ বিকাশৰ পুৰা হাঁহ আজি হাঁহ কৰি দিছোঁ তো গাইছ তাজিকাক থৈ আহোঁ
তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকিবা প্ৰথমৰ পৰা শেষলৈ স্কিপ কৰা নকৰাকৈ চাই থাকিব গাইছ আহি পালোঁ পূৰা মুন্নাহঁতৰ ঘৰত তো তাজিকাক থৈলোঁ এফালে মজবুল গ'ল এই মুন্না বহি আছে পূৰা বহি ল'লে ভাগৰ লাগিছে তো জিম কৰিলোঁ একেলগে তো ভাগৰ লাগি গ'ল আজি পূৰা মানে প্ৰথম আজি বহুত দিনৰ মূৰত প্ৰথম জিম কৰিছোঁ তো মুন্না আৰু মই তো বস্তু এনে আনিছোঁ দেখা পাব ভিডিঅ'ত তো দেখাম আপোনালোকক তো গাইছ ভিডিঅ'টো আজিলৈ ইমান আছোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ পৰা বেলেগ কি বিচাৰিম এটাই বস্তু বিচাৰোঁ যে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সৰুকৈ কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনে লাগিলে তো গাইছ বেল আইকনটো আৰু ছাবস্ক্ৰাইবটো কৰি দিবা টেনশ্যন ল'ব দৰকাৰে নাই আমি তো গাইছ ভিডিঅ'টো আজিলৈ ইমান আছিলে বাই